Hey guys, good morning. কি খবৰ? ভালে সকলোৰে? আজি মই আপোনালোকক প্ৰথমে এটা কথা ক'ব বিচাৰিছোঁ। কথাটো হ'ল মই এনেকুৱা কিছুমান কথা শুনিছোঁ, মোক ডাইৰেক্ট শুনোৱা নাই, কিন্তু কাণে কাণে পৰে ন কিছুমান কথা, সেই তেনেকুৱাই হ'ল কথাটো। শুনিছোঁ যে আজিকালি মানে কাম বন নাই, খালি চবেই ইউটিউবডাল খুলি লৈছে। মানে এইটো যে ক'লে কাম বন নাই মানে কি, ইউটিউবটোত আমি খুলিছোঁ মানে এনেই খুলিটোতো থোৱা নাই, আমি কিবা এটা কৰি দেখাইছোঁ ন কামটো। তো সেইটোৱে মোৰ চবতছে বেছি বেয়া লাগিলে, মানে কৈছে কাম বন নাই। শুনিছোঁ মানে কাম বন নাই, ইউটিউব চেনেলে আজিকালি চবেই খুলিছে, চবেই চবক সেইটো সামৰি লৈছে, আৰু যিখিনি এতিয়া নতুনকৈ ইউটিউব খুলিছে তাৰ ভিতৰত ময়ো। তো বেয়া লাগিবই, সেইবাবে মই শ্বেয়াৰ কৰিলোঁ খালি আপোনালোকৰ মাজত যে এনেকৈ ক'লে ভাল নালাগে ন। কাৰণ কৰোণাৰ কাৰণে আমি এতিয়া চব বন্ধ হৈ আছে, তো বন্ধৰ কাৰণে আমি এনেই আছোঁ ঘৰতে, ক'তো ওলাই যাব পৰা নাই। ঘৰতে থকা বাবে আমি নিজৰ কিবা এটা, আমি যিখিনি কাম কৰি ভাল পাওঁ সেইখিনি কাম আমি আগতেতো কৰিব পৰা নাছিলোঁ। আগতে যিখিনি মানুহে নিজৰ চাকৰিৰ কাৰণতে হওক, বা এতিয়া বিশেষকৈতো ল'ৰা ছোৱালীবোৰেও খুলি লৈছে, বা বহুত ডাঙৰ মানুহো খুলিছে ইউটিউব চেনেলটো নতুনকৈ। সেই গোটেইখিনি মানুহকে সাঙুৰি পেলাই কৈছোঁ যে চবেই নিজৰ নিজৰ কামত ব্যস্ত থাকি আছিলে, তো খুলিবও পৰা নাছিলে। তো কিছুমানেতো নিজৰ হবিজবোৰ দেখাবৰ কাৰণে ইউটিউব চেনেলটো খুলি লৈছে। ঠিক তেনেকৈ ময়ো, যে মই আৰ্ট কৰি ভাল পাওঁ, কেতিয়াবা ৰেচিপি দুই এটা বনাওঁ, আৰু ক্ৰাফ্টবোৰ বনায়ো ভাল পাওঁ, বহুত বেছিয়ে ভাল পাওঁ। তাৰমানে এতিয়া সেইখিনি মই কলেজ থাকোঁতেতো মই সেইখিনিতো দেখাব পৰা নাছিলোঁ, বা টাইমো নাছিলে। কলেজৰ পৰা অহা যোৱা, খোৱা বোৱা, পঢ়া শুনা, সেয়াই। তো মানে এতিয়া যিহেতুকে বন্ধ পাইছোঁ, এনেই থকাতকৈ ভাবিলোঁ সেইখিনিকে কৰোঁ। তো তাত মই কি ভুল কৰিছোঁ নাজানো, বা বাকীখিনি মানুহেনো কি ভুল কৰিছে মই বুজি পোৱা নাই। কাৰণ চবেইতো কিবা এটা কৰিয়েইতো দেখাইছে ন, এনেইতো আজে বাজে ভিডিঅ' দি বনোৱা নাই। আৰু এনেকুৱা শুনিব গৈছোঁ যে এতিয়া মানে ইনকামৰ চ'ৰ্চ নাইকিয়া হ'ল কাৰণে মানুহবোৰে ইউটিউব চেনেল খুলিছে। মোৰ সেই কথাটো শুনোতে মোৰ ইমান হাঁহি উঠিছে। মানে ইউটিউব চেনেলটো খুলিলেই মানে পইচা আহি যাব। ভাই মাৰো মোৰ এনেকুৱা, মোৰ মানে সেইখিনি কথা যদি মোৰ সন্মুখত ক'লেহেঁতেন, মই মানে মোৰ চাগে একদম হাঁহিয়ে ওলাই গ'লহেঁতেন, নে মই কান্দিয়ে দিলোঁহেঁতেন, মই নাজানো আৰু। তো সেইটোৱে মানে বহুত খং উঠে একদম এনেকুৱা কথা কিছুমান শুনিলে। কিন্তু যি নহওক, এতিয়াতো আমি আৰু কাৰো মানে চিন্তা ধাৰণা, কাৰোবাৰ স্বভাৱক আমি চেঞ্জ কৰি দিবতো নোৱাৰোঁ। যোন যেনেকুৱা তেনেকেই থাকক, মোৰ কাকো ক'বলগীয়া নাই। কাৰণ যিহেতুকে মই শুনিছোঁ সেই কথাবোৰ, তো কাৰো মই নামো মেনশ্যন কৰিব বিচৰা নাই। মাত্ৰ মই এটাই ক'ব বিচাৰিছোঁ যে আমি ইউটিউব চেনেলবোৰ খুলিছোঁ নিজৰ কিবা এটা কৰি যিটো ভাল পাওঁ সেইখিনি দেখাবৰ বাবে। আৰু মোৰ নিচিনাকৈ হয়তো নতুনকৈ যিখিনিয়ে খুলিছে হয়তো সেইখিনিয়ে তেনেকৈ ভাবে চাগে, কোনো পইচাৰ কাৰণে খোলা নাই। তাৰপাছত এতিয়া কথাটো হ'ল, মই আকৌ আৰম্ভ কৰোঁ নতুনকৈ। মানে আজি ভিডিঅ'টো বনালোঁ, বহুত দিন যিহেতুকে বনোৱা নাই, সেইবাবে ভাবিলোঁ একদম আৰম্ভণিৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰম্ভণি মানে মাজৰ পৰা নহয়, একদম আৰম্ভণিৰ পৰা। শুৱাৰ পৰা উঠি, তো মই শুৱাৰ পৰা উঠি মুখ ধুলোঁ, চাহ নাই খোৱা, পানী খালোঁ। তাৰপাছত একদম মোবাইলৰ ওচৰলৈ আহিছোঁ ভিডিঅ' কৰিবলৈ। মানে বহুত দিন কৰা নাই ন, তো মনটো গৈ আছে না আজি ভিডিঅ' সোনকালে পৰা কৰিম। কিন্তু তথাপি মোৰ উঠা দেৰি হ'ল, মাহঁত সোনকালে উঠিলে, চাহ তাহ খালে। এতিয়া মই চাহকণ খাই লওঁ, নিজে বনাব লাগিব আৰু।
তো তাৰ পাছৰখিনি পাছত দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এটা মই ৰিকুৱেষ্ট কৰিছোঁ, মানে মই হাতযোৰ কৰিবলৈ কি জানো, মই হাতযোৰে কৰি দিছোঁ আৰু দেই, এনেকৈ বুজি লওক আৰু, কাৰণ মই মানে এটা হাতেৰে মোবাইলটো ধৰি আছোঁ কাৰণে ইটো হাত আনিব পৰা নাই। কৈ লৈছোঁ, মই একদম মনৰ পৰা কৈছোঁ, যোনে ভিডিঅ'খিনি চাই বেয়া পায় স্কিপ কৰি দিব। মই ইমান কণো বেয়া নাপাওঁ, একো প্ৰব্লেম নাই, কাৰণ ভিডিঅ'খিনি মোৰ যিখিনি হবিজ মই সেইখিনিৰ কাৰণে বনাইছোঁ, বা আন বহুত আছে যিখিনি সেইটো কাৰণেই বনাইছে, যোনে যিখিনি কাম কৰি ভাল পায় সেইখিনিৰ কাৰণে দেখাইছে। তো এইটো চবেই ভাবে যে সেই ভিডিঅ'টো চবেই আঁকোৱালি লওক, সেইটো চবেই ভাবে, ময়ো ভাবোঁ, কিন্তু তাৰ মাজতেতো বেয়া পোৱা মানুহ থাকিব, এইটো একো ডাঙৰ কথা নহয়। চবৰে ভাল লগা বেয়া লগাটোতো নিৰ্দিষ্ট কথা, চবৰে ভাল লগা বেয়া লগা থাকিব পাৰে। তো মোৰ তাক লৈ পেলাই একো ক'বলগীয়া নাই, খালি মানে এনেকুৱা চবকে সোঁৱৰাই পেলাই কথাবোৰ ক'লে খালি বেয়া লাগে, সেইবাবে মই শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত কথাখিনি। তো সেইবাবে কৈছোঁ যে ভিডিঅ' যদি চাই বেয়া পায় তেতিয়া স্কিপ কৰি দিব, মই ইমানকণো বেয়া নাপাওঁ। কিন্তু এতিয়া মই চাহ খাই লওঁগৈ, নহ'লে টোপনি লাগি থাকিব। আৰু অলপ দেৰিকৈ শোৱাৰ পৰা অকণ দেৰিকৈ উঠা হ'ল ন, 9:30 বাজিছে, 10টা বাজিব চাগে এতিয়া। চকুখিনি অকণমান এনেকুৱা ক'লা নিচিনা হৈ আছে, ভালেই চাবগৈ বাৰু। তো মই চাহ খাই লওঁগৈ। এনেকৈ গাখীৰতে চব যে ইলাচি, চেনি, চাহপাত চব দি পেলাই যে খাই ন, চাহটোৰ মানে সোৱাদটো মানে ইমানেই টেষ্টি লাগে, মই বহুত বেছি ভাল পাওঁ। আৰু এনেকৈ সদায় খোৱা নাই, যিহেতুকে কিনা গাখীৰ ন, তো ঘৰৰে গৰু থাকিলে ভাল। এতিয়া মাহঁতে আজি লাল চাহ খালে, তো মই এনেও সুযোগ বিচাৰিয়ে থাকোঁ এইটো খাবলৈ, সদায়তো খোৱা নহয়েই, সেইকাৰণে আজি খাই দিলোঁ। এতিয়া গা পা ধুই আহি গ'লোঁ, দুটামান কাম আছিলে কৰিলোঁ, কৰি মেলি হৈ গ'ল। এতিয়া মোৰ ভোক লাগিছে, এতিয়া মই কিবা এটা খাব লাগে আৰু কি খাম, কিবা এটা খাব লাগে মানে মই কিবা এটা বনালোঁ, আচলতে ঘুগুনি বনালোঁ আজি, অকল ঘুগুনি খাম মই, মানে খাবলৈ বহুত মন গৈ আছে, কিন্তু অকল সুদা ঘুগুনি নাই, তাৰ ওপৰত কিবাকিবি দি খাম, কাৰণ বহুত দিন ক'তো ওলায়ো যোৱা নাই, তো অলপ কিবাকিবি ঘৰতে বনাই মেলি খাব মন যায় যিহেতুকে। কিন্তু মই ঘুগুনি বনোৱা ভিডিঅ' দিয়া নাই আকৌ দেই। এতিয়া তাৰ ওপৰত মই কিবাকিবি অলপমান দি মেলি খাম, তো ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। তো ব'লক, এয়া ঘুগুনি ৰেডি। এতিয়া ইয়াতে মই ঘুগুনি অকণমান লৈ কি দিম ইয়াতে বাৰু, এইটো কি কওকচোন, ফুচকাটো ভণ্টিয়ে বনাই দিলে বাৰু দেই, এনেকৈ ইয়াৰ ওপৰত দিবলৈ, ইয়াৰ ওপৰতে অকণমান ফুচকা গুড়ি কৰি এনেকৈ কুৰকুৰীয়া কৰি দি দিলোঁ। দেন ইয়াতে পিঁয়াজ অলপ দি দিলোঁ। তাৰ পাছত ইয়াতে দিলোঁ কবি, চটপটা। ইয়াতে মই অকণমান কেইটুকুৰামান এইটো কি বুলি কয়, জলকীয়া দিলোঁ। তো এতিয়া ইয়াতে অলপমান চচ দি দিম। একচুৱেলি ইয়াতে কিবাকিবি দিও খাব পাৰি, দৈ চৈ বা কিবাকিবি। ইয়াতে অকণমান ক'লা নিমখ দি দিম, হ'ল। তাৰপাছতে অকণমান
নেমু ৰস অকণ দি দিলে বহুত টেষ্টি লাগে খাই। হৈ গ'ল মোৰ ডিছ ৰেডি। বহুত ধুনীয়া লাগিছে দেখাত, বহুত মৰম লাগিছে। খাই হৈ গ'ল আৰু ঘৰতো খাই ভাল পালে, টেষ্টি পালে। কেতিয়াবা এনেকৈ খাইও চাব লাগে। এতিয়া আৰু এটা কথা, যদি এনেকৈ অকল দোকানতে খাইছে বা ঘৰত বনাই খাইছে নাই তো খাই চাব পাৰে। বহুত টেষ্টি লাগে এনেকৈ খাই। মই আজি ফাৰ্ষ্ট টাইম বনাইছোঁ, সঁচাকৈ বহুত বেছি ভাল লাগিলে খাই। তো খাই চাব পাৰে আপোনালোকৰ ঘৰতে এনেকৈ। মই আজি এইটো বনালোঁ আৰু আজি ভিডিঅ'টো ইমানখিনিতে তেতিয়াহ'লে সামৰণি মাৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।